এই বন্ধুসকল বলক আজি এটা ট্ৰাইপড আনবক্সিং কৰোঁ। ফ্লিপকাৰ্টৰ পৰা আনিছোঁ, দাম বেছি নহয়। বলকচোন আনবক্সিং কৰি চাওক কেনেকুৱা হয়। এইটো হৈছে আপোনাৰ ট্ৰাইপড মেড ইন ইণ্ডিয়া প্ৰডাক্ট। আপোনাৰ এনেকৈ আহে, আপুনি নিজে কাষ্টমাইজ কৰিব লাগিব। ইয়াত লগাব ফিটিং হৈ গ'ল আপোনাৰ এইটো এনেকৈ থৈ এনেকৈ ব্যৱহাৰ কৰিব পাৰে। আৰু আপুনি যদি ৰিল চিল বনাম বুলি ভাবে আপোনালোকে ক'ৰবাত আউটডোৰ শ্বুটিঙত গ'লে মানে তেতিয়া ইয়াৰ ষ্টেণ্ডটো এনেকৈ উলিয়াই ল'ব। লগকেইটা খুলিব, আকৌ এবাৰ লক কৰি দিব। ধুনীয়া হাইট হয়। আপোনালোকে যদি ৰিল বনাবলৈ বাহিৰত যায় তেতিয়াহ'লে এইটো ইউজ কৰিব পাৰে। আৰু নৰ্মেলি এনেই আপুনি ট্ৰাইপড হিচাপে ইউজ কৰিব পাৰে। জাষ্ট এইটো ফল্ড কৰি ল'ব, তাৰপিছত এইটো ডাউন কৰি দিব। খুৱাই দিছোঁ মোবাইলটো লগাই। কেনেকুৱা ক'লে এইটো আৰু এক্সট্ৰা ওখ কৰে। জাষ্ট ইয়াত এটা আপোনাৰ হেৰি থাকে, তাই ঢিলা কৰিব পৰা এটা নট থাকে। নটটো আপুনি ঢিলা কৰি কিনে এইটো আৰু উঠাব পাৰে। কোনোবাই যদি বাহিৰত গৈ শ্বুটিং কৰিম বুলি ভাবে এইটো খুব ভাল, মানে কম দামত ভাল বস্তু পোৱা যায়। কোৱালিটি বৰ বেছি এটা বেয়াও নহয়, বৰ বেছি এটা ভালো নহয়, এভাৰেজ কোৱালিটি। আৰু তাৰ লগত আপুনি কেৰি কৰিবলৈ বেগ এটা দিয়ে। এইটোৱে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু চেনেলটো যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।